হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজত পাভ মাছৰ ঝোলৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটো খুব কম সময়ৰ ভিতৰতে ৰেডি হৈ যায় আৰু পিঁয়াজ আদা লহুন নোহোৱাকৈ এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ হয়। পাভ মাছ নহ'লে আপুনি ৰৌ মাছেদিও এই ৰেচিপিটো বনাব পাৰি। তেন্তে দেৰি নকৰি আহকচোন চাওঁ কিদৰে বনায় এই ৰেচিপিটো। পাভ মাছৰ ঝোলখন বনাবলৈ আমাক লাগিব পাভ মাছ 4টা। এয়া প্ৰায় এপোৱা পাভ মাছ হয়। মই নিমখ আৰু হালধি দি প্ৰায় 15 মিনিটমান মেৰিনেট কৰি ৰাখিছিলোঁ মাছখিনি। লগতে লাগিব সৰিয়হ পেষ্ট। এয়া 4 টেবুল স্পুন সৰিয়হ মই পানীত অলপ দেৰি তিয়াই পেলাই পেষ্ট বনাই ল'লোঁ। কাশ্মীৰী ৰেড চিলি, এইটো খালি ৰঙৰ কাৰণে মই ইউজ কৰিছোঁ। জিৰা পাউডাৰ হয় এয়া। হালধি, কালো জিৰা কেইটামান আৰু নিমখ অলপ। কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ তৰকাৰী দিবৰ বাবে। আৰু লগতে লৈ লৈছোঁ অলপ কাটি লোৱা ধনিয়া শেষত গাৰ্নিচিঙৰ বাবে। এতিয়া কেৰাহীত মই এনেদৰে মিঠাতেল লৈ লৈছোঁ। এয়া 3 টেবুল স্পুন মিঠাতেল। তেলখিনি অলপ গৰম হ'ব দিছোঁ। গৰম হ'লে মই মাছকেইটা ইয়াতে অলপ ফ্ৰাই কৰি ল'ম। মিঠাতেলখিনি প্ৰায় মোৰ গৰম হৈ গ'ল, দেখিছে ধোঁৱা ওলাই আছে। এতিয়া মই তাতে মাছকেইটা দি দিম ফ্ৰাই কৰিবৰ বাবে। এনেদৰে মই গোটেইকেইটা মাছ দি দিছোঁ তেলত ফ্ৰাই হ'বৰ কাৰণে। এই মাছকেইটা আমি 2 মিনিট দুটা ফালে ফ্ৰাই কৰি ল'ম। মাছকেইটা ফ্ৰাই কৰোঁতে আপুনি এটা কথা মনত ৰাখিব, যদি আপুনি গোটাকৈ মাছকেইটা ফ্ৰাই কৰিব বিচাৰে তেতিয়া পেনখন অকণমান বহল মুখৰ ল'ব। তেতিয়া মাছকেইটা ফ্ৰাই কৰোঁতে অকণমান সুবিধা হয়, লগতে মাছকেইটা ভাঙিও নাযায়। মাছকেইটা প্ৰায় মোৰ দুটা চাইডে ফ্ৰাই হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা মাছকেইটা উঠাই দিম। এতিয়া মাছ ফ্ৰাই কৰা মিঠাতেলখিনিতে আমি দি দিম প্ৰথমতে 1 চামুচমান কালো জিৰা, জিৰাকেইটা অলপ ফুটিবলৈ দিম। জিৰাকেইটা অলপ ফুটিলেই তাতে দি দিম মই হালধি আধা চামুচমান দিছোঁ মই। আৰু লগতে দি দিম অকণমান ৰঙা জলকীয়া, সেয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ, ৰঙৰ বাবে দিছোঁ মই এইটো। দি পেলাই গেছটো কমাই দিব, নহ'লে হালধি আৰু জলকীয়া গুড়িখিনি জ্বলি যাব পাৰে। এতিয়া তাতে আমি দি দিম বাতি থোৱা সৰিয়হখিনি। সৰিয়হখিনি অলপমান তেলতে ভাজি ল'ব। প্ৰায় 5 মিনিটমান আপুনি সৰিয়হখিনি তেলত ভাজি ল'লে টেষ্টটো ভাল হয় খাবলৈ। সৰিয়হখিনিৰ পৰা প্ৰায় তেল বাহিৰ হৈছে, এয়া দেখিছেনে? তেনেতে আমি এতিয়া সৰিয়হখিনিত অকণমান পানী ঢালি দিম। মই সৰিয়হ বাতি লোৱা গ্ৰাইণ্ডাৰটোতে অকণমান পানী দি লৈছিলোঁ, প্ৰায় 1.5 কাপমান জোখৰ পানী। সেইখিনি আমি ঢালি দিম। আপুনি এই পদ্ধতিটো কৰোঁতে আপুনি গেছটো হাইতে ৰাখিব। সৰিয়হখিনি উতল অহালে অলপ দেৰি ৰাখি দিব এনেকৈ। সৰিয়হখিনিত প্ৰায় উতল এটা আহি গৈছে। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখটো আপুনি আপোনাৰ মতে দিব, আপুনি যিমান খায়। আৰু ইয়াৰ লগতে দি দিম মই কাটি থোৱা জলকীয়া কেইটা। আৰু ঢাকনখন বন্ধ কৰি প্ৰায় 5 মিনিটমান চিমত এনেদৰে সৰিয়হখিনি উতলিব দিম। সৰিয়হখিনি উতল অহাৰ লগে লগে আপুনি ফ্ৰাই কৰি থোৱা মাছকেইটা দি দিব।
আৰু লগতে দি দিব অকমান জিৰাৰ গুড়ি ওপৰৰ পৰা এয়া মই আধা চামুচমান জিৰাৰ গুড়ি দি দিছোঁ জিৰাৰ গুড়িখিনি দি আপুনি মাছকেইটা লৰচৰ কৰিব নালাগে অকমান কেৰাহীখন এনেদৰে লৰাই দিলে হ'ল লৰচৰ কৰিলে মাছকেইটা ভাঙি যোৱাৰ ভয় থাকে আৰু এতিয়া মাছখিনি আমি প্ৰায় 10 মিনিট সময় ঢাকন বন্ধ কৰি পেলাই উতলিবলৈ দিম মাছখিনি উতল অহা প্ৰায় মোৰ 10 মিনিট মান হৈ গ'ল দেখিছেনে কি ধুনীয়া ৰং এটা ওলাইছে এতিয়া মই তাৰ ওপৰত অকমান ধনিয়া দি পেলাই গাৰ্নিশ কৰি দিম আপুনি যদি ধনিয়া বেয়া পায় আপুনি ধনিয়া নিদিলেও হ'ব কোনো কথা নাই ধনিয়া দিলে টেষ্টটো খাবলৈ আৰু বেছি ভাল হয় গতিকে মই অলপ ধনিয়া এড কৰি দিছোঁ আৰু ইয়াৰ লগতে মই এড কৰিছোঁ কেঁচা মিঠাতেল এচামুচ ওপৰৰ পৰা কেঁচা মিঠাতেলখিনি দি পেলাই আপুনি গেছটো বন্ধ কৰি লগালগ ঢাকনি মাৰি দিব কেঁচা মিঠাতেলখিনি আপুনি যেতিয়া দিয়ে তেতিয়া সৰিয়হৰ সোৱাদটো বহুত বাঢ়ি যায় আৰু খায়ো বিৰাট ভাল লাগে চাওক প্ৰায় 15 মিনিট মান সময়ৰ ভিতৰতে মোৰ পাভা মাছৰ জোলকণ ৰেডি হৈ গ'ল দেখিবলৈ কালাৰটো ভাল হৈছে নহয়নে খায়ো এই মাছখন বৰ সোৱাদ পাব এনেদৰে বনাই চাব আৰু ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো আপুনি চাই ভাল পালে তেনেহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ চেনেলটি